পুষ্টিৰ বাবে অদ্বিতীয় মিছা মাছ অমেৰুদণ্ডী শ্ৰেণীৰ প্ৰাণী। ভাৰতত সাধাৰণতে সাগৰীয় পানীত মিছা মাছ উৎপাদন হয়, কিন্তু অসমৰ জলবায়ুৱীয় পৰিৱেশত ইয়াৰ পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। ৰাজ্যখনত অলৱণীয় পানীৰ মিছা মাছ পালনৰ সম্ভাৱনীয়তা অনুধাৱন কৰি বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্টৰ জৰিয়তে ৰাজ্যিক মীন বিভাগে মিছা মাছ পালনত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় 6 মাহ পালনৰ পাছত প্ৰতি বিঘা পানীকালিৰ পৰা প্ৰায় 60 কিলোগ্ৰাম মিছা মাছ আৰু 500 কেজি কাৰ্প মাছ উৎপাদন কৰিব পাৰি। প্ৰায় 300 হেক্টৰ জলকালিত কাৰ্প মাছৰ লগত মিছা মাছ পালন কৰি এইটো ঠাৱৰ কৰা হৈছে যে সংমিশ্ৰিত মীন পালনত প্ৰতি বিঘা পানীকালিৰ পৰা 60,000 টকা আয়ৰ বিপৰীতে মিছা মাছৰ লগত কাৰ্প মাছ প্ৰতিপালন কৰিলে প্ৰায় 90,000 টকা আয় কৰিব পাৰি। যিহেতু ৰাজ্যখনত মিছা মাছ পালনৰ উত্তম বজাৰ চাহিদা আছে আৰু ইয়াৰ পালন কৌশল যথেষ্ট সৰল, মীন পালকসকলে কাৰ্পৰ লগত মিছা মাছ পালন কৰি আৰু অধিক লাভৱান হ'ব পাৰে।